তামাৰহাটৰ বৰচান বজাৰত চুৰিকাণ্ড মায়া জুৱেলাৰীত চোৰৰ চাফা অভিযান নিশা চোৰাই লৈ গ'ল জুৱেলাৰী লোৰ কা অলংকাৰ নিলে নগদ ধন বৰচান বজাৰৰ চহীদুৰ ৰহমানৰ জুৱেলাৰী চোৰত এই চাফা অভিযান নগদ ধনসহ প্ৰায় 20 লক্ষাধিক টকাৰ সা সামগ্ৰী লুটি নিলে চোৰে আৰক্ষীক অৱগত কৰোৱাত নিশা আৰম্ভ কৰিলে অভিযান চুৰিকাণ্ডৰ লগত জড়িত থকাৰ এজনক আটক কৰি সোধপোছ অব্যাহত ইয়াৰ পূৰ্বেও তামাৰহাট অঞ্চলত কেইবাঠাইত সংঘটিত হৈছিল জুৱেলাৰীত চুৰিকাণ্ড মোৰ নাম শহীদুৰ ৰহমান মই বৰজান বাজাৰত জুৱেলাৰী দোকান কৰোঁ তো যোৱা নিশা মই 8টা বজাত দোকান বন্ধ কৰি মই ঘৰত গৈছিলোঁ তাৰপিছত পুৱা আপোনাৰ 4 বজামান বজাত আমাৰ দোকান মালিক যে আছে তাই মোক ফোন কৰিলে যে আপোনাৰ দোকানটো কি হৈ আছে আপুনি আহক মই আহিলোঁ আহি চালোঁ তো চাওঁতে মোৰ লকাৰ যিটো আছিল সিন্দুক বুলি কয় সেইটো নাই তাৰ লগে লগে মই তামাৰ থানাত আৰক্ষীক জনাওঁ থানা লগে লগে আহি যায় আহি তো দেখিল ছাৰ্ভে কৰিল তো কৰাৰ পিছত তো আজি শুনা পালোঁ যে এজন ধৰা পাইছে কোনেবা মই এইটো নাজানো এতিয়া যাম আৰু আমাৰ থানাত যাই চাম আৰু কি আছিল কি সামগ্ৰী আছিল সোণা আছিল 7 ভৰিমান আপোনাৰ ৰূপা আছিল 7 কেজিমান অনুমানিক আৰু কেছো আছিল 1.5 লাখমান আৰু আপোনাৰ চেকবুক আছিল ATM আছিল পাছবুকো আছিল আৰু ডকুমেণ্টছো আছিল আৰু সেইবিলাক হয় আপোনাৰ আমাৰ কাষ্টমাৰে হয় গোটেইবিলাক কাষ্টমাৰে দিছে বনাব সেইটো মই সোণাবিলাক ৰূপাবিলাক সেইটো কাষ্টমাৰে দিছে মই বনাইছোঁ যেহেতু বিয়াৰ চিজন বিয়াৰ চিজন চলি আছে